পোনপ্ৰথমে সমূহ আমবাসী ৰাইজক যে নমস্কাৰ জনাইছোঁ যে আমাৰ চৰকাৰখনত কি হোৱা নাছিল ৰিক্সাই হওক এই ঠেলাই হওক এই কুৱাই হওক কি দমকলেই হওক কি হোৱা নাছিলে নমস্কাৰ যে প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলো তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত আহি মোক কৈছিলে বোলে ভাইটি দোকানৰ পৰা তামোল এখন আনি দিয়া যে মইতো গম পোৱা নাছিলো গুপ্ত হত্যাৰ নাম প্ৰফুল্ল কুমাৰ মহন্ত আজি প্ৰফুল্ল কুমাৰ মহন্তই বেলতলাত মিটিং পাতি ক'লে কি হু ইজ হিমন্ত বিশ্ব শৰ্মা তেতিয়াহ'লে মই ডাইৰেক্টলি কৈ দিওঁ হু ইজ প্ৰফুল্ল কুমাৰ মহন্ত এণ্ড হোৱাট ইজ এজিপি এজিপিটো একো হোৱা নাই হয়নে নহয় এটা চেনেলে নিউজ কৰি আছিলে বোলে মই যে ফ্ৰণ্টত পালোতো কাকো নেৰো বানপানী যে পইচা উঠাইছিলো সেই পইচালৈ ফেষ্টিভেল উঠা বুলি কৈছে আচলতে জুবিন গাৰ্গ ইমান ভিকাৰী হোৱা নাই চিধা কথা চেক কৈছো চেনেল আছে চাগে মোক জেং কৰিলে মই জেং কৰিম কিন্তু চিধা কথা ফেষ্টিভেল মই পতা নাই মোৰ অনুৰাগী পাতিছে মোৰ ভাল পোৱাখিনি পাতিছে সুদণ্ড মই ভবাই নাছিলো সৰ পুৰাটো সঁচাকৈয়ে ডাঙৰ হৈ গ'লো জলবাইৰ সাধু সুধি টোপনি যোৱা মোৰ বুকু চাত উঠি ভাওনা চাবলৈ যোৱা মই খোৱা যেতিয়ালৈকে এবুকুৰা ভাতৰ মুখলৈ তেতিয়া সৰ পুৰাটো বুলিয়ে মই ভাবিছিলো হেল্ল' কি নাম তোমাৰ ইমান ধুনীয়া যেন শুনিয়ে থাকিম মানে প্ৰেম কেতিয়াবা প্ৰেম হৈ যায় মানে মোৰো হৈছেতো বুজা নাই বাহ কি ধুনীয়া মাৰুতি যায় যেন চাই থাকিম ছোৱালী দেখিলে চকুটি মাৰিবলৈ মন যায় ডেকা ল'ৰা এই চুপ নাচিব লাজ লগা নাই বেমাৰী খুব পুৰস্কাৰ ললি কি হয় ইমান ফুটি কোনো গায়লা হব বিৰোধী প্ৰতিযোগিতাত তোমাৰ ইমান কেতিয়াবা হলা দিনে কাপোৰ টকা দেখুৱাই গাঁৱৰ ছোৱালী চুপ থাক গোৱা লগতে জানো নহয় দিনটো অফিচত বহি ঘোচ খাই সন্ধিয়া কাণত গামোচা অসমীয়া গীত পাতক বিচাৰ খোৱা চালা বুঢ়া হৈ গ'ল এতিয়া বুজিলিতো ঠিক মই সভ্য তোক মই গাঁৱৰ ছোৱালী লোহাই গৈছিলো তোৰ আহি তোৰ কথা বতৰা ভুল গৈ মই সঁচাকে ভাল পাই পেলাইছিলো সেইবাবে মই সভ্যনে যা আজিৰ পৰা মই তোক মনৰ পৰা আঁতৰিলো পাত দিলো তোক আৰু যদি মই সঁচাতে এয়া ফুলি শইকীয়া হওঁ মই তোক কেতিয়া বহি নিদিওঁ